হে গাইজ নমস্কাৰ, আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু প্ৰথমতে কওঁ যে মই ইউটিউবত অকণমান বেলেগ টপিকৰ ভিডিঅ' লৈ আহিবৰ কাৰণে আপোনালোকৰ মাজলৈ চেষ্টা কৰোঁ। গতিকে আজিও তাৰে ব্যতিক্ৰম নহয়, এটা বেলেগ ধৰণৰ ভিডিঅ' আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিছোঁ। ইনফৰ্মেটিভ ভিডিঅ' হয়, আশা কৰোঁ শেষলৈ চাব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে আগলৈ আগবাঢ়ি আছোঁ। আৰু আজি এই ভিডিঅ'টোৰ টপিক হ'ল ফেচবুক আৰু টুইটাৰ। মানে ক'বলৈ গ'লে ফেচবুক আৰু টুইটাৰ এই দুটা বস্তু বৰ্তমান নজনা মানুহ কোনো নাই। গতিকে মই জানো বা আমি জানো আহক যে ফেচবুকত বৰ্তমান পৃথিৱীত কিমান ইউজাৰ আছে। প্ৰথমতে জানি লোৱা আহক ফেচবুক ষ্টাৰ্ট কেতিয়া হৈছিল। ফেচবুক আচলতে ষ্টাৰ্ট হৈছিল ফেব্ৰুৱাৰী মাহত 2004 ফেব্ৰুৱাৰী মাহত ফেচবুকৰ ষ্টাৰ্ট হৈছিল। সেইটো হৈছিল US-ত। আৰু 2004, 5, 6 মানে 2010 মানলৈ ইমান ফেচবুকৰ ইউজাৰ নাছিল। তেতিয়া আচলতে ষ্টাৰ্টে হৈছিল আৰু কেইটামান মানে চিলেক্টেড কিছুমান মানুহৰ তাতে ফেচবুক ইউজাৰ আছিল, মানে ফেচবুক ইউজ কৰিছিল তেখেতসকলে। কিন্তু বৰ্তমান সময়ত 260 বিলিয়ন পিপল, মানে 260 বিলিয়ন মানুহে 2020 মতে ৰিপৰ্ট অনুসৰি 260 বিলিয়ন মানুহে ফেচবুক এক্টিভ ইউজাৰ বৰ্তমান সময়ত। আকৌ ক'বলৈ গ'লে টুইটাৰ আচলতে কি হ'ল, টুইটাৰৰ তুলনাত ফেচবুকৰ তুলনাত টুইটাৰটো অকণমান কম ৰেঞ্জত চলে। কাৰণ কিয় আমি দেখা পাওঁ সচৰাচৰ আমি টুইটাৰটো ওপৰৰ লেভেলৰ মানুহখিনিক বেছিকৈ ইউজ কৰা দেখা পাওঁ। গতিকে টুইটাৰতো 206 মিলিয়ন। আচলতে টুইটাৰটো ইমান পপুলাৰ যদিও টুইটাৰত ইউজাৰ ইমান নাথাকে এক্টিভ যে ফেচবুকৰ দৰে থাকিব। ফেচবুকত 260 বিলিয়ন আৰু টুইটাৰত 206 মিলিয়ন। গতিকে হয়তো পিছলৈ টুইটাৰো গৈ ফেচবুকৰ কাষ চাপিব, কিন্তু তেতিয়া হয়তো ফেচবুক আৰু ওপৰত যাব। তো আজিৰ ভিডিঅ'টোৰ উদ্দেশ্য এইটোৱেই যে মই দুটা সাধাৰণ ইনফৰ্মেশ্যন আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। এই দুটাই হ'ল যে ফেচবুকৰ কিমান ইউজাৰ বৰ্তমান সময়ত অল অভাৰ ৱৰ্ল্ডত আৰু টুইটাৰত কিমান। গতিকে ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰি দিব আৰু এবাৰ প্লিজ কমেণ্ট কৰি দিব ভিডিঅ'টোৰ তলতে, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল বুটামটো দবাই দিব। গতিকে আশা কৰোঁ এটা সৰু ইনফৰ্মেশ্যন আপোনালোকৰ মাজলৈ দাঙি ধৰিব পাৰিছোঁ। গতিকে নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ ইমানে। জয় অসম।